हेलो फ्रेंड्स मैं कत आसो आपनालोके पिछर गेटखन देखि गमे पाइसे हयतो बहुते गम पोৱা নাই तो আজি हल 31 জানুৱাৰী মই আহিছো অসম সাহিত্য সভা য'ত আমাৰ পাঠশালাত হৈ আছে সত্যদেৱ ক্ষেত্ৰত বলক এটা ভিতৰত সোমাই যাওঁ আৰু ফাৰ্ষ্ট গৈয়ে আপোনালোকে গেটখন পাব গেটখন চাওকচো আপোনালোকে কেনেকুৱা আকৃতিত বনাইছে মানে এশিঙীয়া গড়ৰ আকৃতিত বনাইছে আমাৰ অসমৰ সম্পদ এশিঙীয়া গড় বলক এটা ভিতৰত সোমাই যাওঁ আৰু গোটেই পৰিবেশটো দেখাম আৰু কি আছে মানে কি বনাইছে সবখিনি দেখাম আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু এতিয়া মানুহ অলপ খাৰাং-খাৰিং পাব কাৰণ মই প্ৰথম দিনাখনে আহিছো 31 জানুৱাৰীৰ দিনাখন তো মানুহ দিনৰ ভাগত অলপ কম আছিল কিন্তু ইভিনিংলৈকে বহুত মানুহ হৈছে তো বলক ভিডিওটো ষ্টাৰ্ট কৰো এই দুটা হাড় গৰু হয় হাড় গৰু দুটা উলৰে বনাইছে উল সূতা যে আছে উলৰ সূতাৰে বনাইছে ৭৭তম অধিৱেশনৰ কাৰণে ইয়াত ৭৭খন পতাকা উত্তোলন কৰিব আৰু ধুনীয়াকৈ নামঘৰো বনাইছে তো নামঘৰত নাম প্ৰসংগ হৈ আছে আমি অলপমতি নাজানো ভকতি দুষ্ট এতিয়া আমি ভাত খাবৰ কাৰণে গৈ আছো মানে কুপন পাই গলো ভাত খোৱাৰ কাৰণে তো এয়া চাওক লাইন কিমান লাইন হৈছে মানে এটা কক্ষয়ে খোলা দিছিলে তাৰপিছত মানুহৰ ভিৰ দেখা পাই তিনিটা কক্ষয়ে খোলা দি দিছে তিনিটা কক্ষ আছে প্ৰায় 10,000ৰো ওপৰ মানুহে একেলগে ভাত খাব পাৰে আৰু এয়া চাওক ভাত দিলোৱা মানুহ কেইজনে খুব ধুনীয়াকৈ আমাৰ অসমীয়া সাজ-পাজ পৰিধান কৰিছে ধুতি চোলা গামোচা আৰু এয়া ভাত খালো ইমান টেষ্টি আছিলে ভাত আৰু ইয়াতে জনগোষ্ঠীৰ মানে গোটেই ঘৰবিলাক প্ৰদৰ্শন কৰিছে সব জনগোষ্ঠীৰে আছে আৰু সব কি ধুনীয়াকৈ লিখা আছে কোনটো কি হয় এইবিলাক নাঙল হুলাবাৰু চেৰেকি বৰ চেৰেকি খৰ চেৰেকি সব মানে গোটেইখিনি কি ধুনীয়াকৈ লিখি দি দিছে আৰু এয়া চক্ৰ বেহু বনাইছে এবাৰ ভিতৰত সোমাৰ পিছত ওলোৱা ৰাস্তা নাথাকে অভিমান্য ভিতৰত সোমাৰ পিছত ওলাব নোৱাৰিলে যে প্ৰদৰ্শনী জাপি প্ৰদৰ্শনীৰ ভিতৰত সোমাই আহিয়ে বিৰাট ডাঙৰ জাপিটো আপোনালোকে দেখিব আৰু জাপিটোৰ দৈৰ্ঘ্য হ'ল 87 ফিট আৰু এই জাপিটো ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈ গ'ল ইতিমধ্যে তো বহুত বেছি ভাল লাগিছে আৰু এইখন এখন হ'ল কাঠৰ গাড়ী হয় চাওকচোন আৰু এইখন এখন 1938 চনৰে হ'ল ভিন্টেজ কাৰ
ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু 31 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 4 ফেব্ৰুৱাৰীলৈকে থাকিব। তো সকলোৱে আহিব বুলি আশা কৰিলোঁ। বাই।